কৃষ্ণ জয় সৰস্বতী মা হৈ যাব বেছি গধুৰ নাই জয় ওকে নহয় আৰু এক সেকেন্ড ঘৰ আগতে দিব লাগিব দিম তালে ভালকৈ ফটো তুলিব দেই হয় ৰিপি এই ফোনটো আই লোৱা নাছিল ফটো কোনবাই তোলা মই এটো কৰি আছো जी स्टाइলত তুলিছো নহয় ৰিপৰ্টাৰ নিচিনা লাগিছে ফিল্ড ৰিপৰ্ট কেন গাইছে আপোনাৰ অনুভৱ মানে নকব দুখে ফুলাই পাছি নধৰা হৈছে ইমান সুন্দৰকৈ পূজা ভাগ কৰাৰ পিছত এয়া অসম সমিতি চেন্নাই কৰ্মকৰ্তাসকলে দুখ মনে মাক বিদায় জনাবলৈ এয়া আমাৰ বংগোপসাগৰতে আমি ভাষণ দিব লাগিব এই ভাষণ দিয়া প্ৰাক মুহূৰ্তত কিছু ৰীতি নীতি পৰম্পৰা এইফালে কেমেৰা পাৰ্চন ইমান ধুনীয়া এখন কি দিও বাতিল বুঝবো এদিন করো কৃষ্ণ দে বলছি কৃষ্ণ ঘট বিসৰ্জন হৈছে প্ৰথম বৃন্দাবন শেষবাৰ কাৰণে ঘট থাক এয়া ধুনীয়াকে যে কৃষ্ণ দেই কৃষ্ণ যোৱাগে আৰু ঘট বিসৰ্জনৰ পাছত আৰু এতিয়া এয়া অন্তিম মাঘ বিসৰ্জন যোৱাগে আৰু দেই আকৌ আহিবা আমি তেনেকৈ পাইছোঁ তেনেকৈ তোমাক পঠিয়াইছোঁ আগৰ বছৰ আকৌ আহিবা তললে হেঁচি দিবা দেই এতিয়া দি দিয়া লৈ যাব এতিয়া দি দিয়া কৃষ্ণ ভাল লাগে আকৌ ফিনিচিংটো দিব লাগে ন ফিনিচিংটো দিয়া হ'ল ভাল লাগিলে